জ্যোতিৰ্ময় শৰ্মাৰ কথা আৰু নৱজিৎ শৰ্মাৰ আবৃত্তিত আজিৰ কবিতা মই আৰৱ সাগৰৰ পৰা কৈছোঁ। মই আৰৱ সাগৰৰ পৰা কৈছোঁ। মই আৰৱ সাগৰৰ পৰা কৈছোঁ। সুদূৰ মুম্বাইৰ মেৰিনা ঘাটৰ পৰা। আবেলিৰ সময়। তুমিও চাগে বহি আছা জীয়া ভৰলীৰ কোনোবা দাঁতিত, দুচকুত হেজাৰ স্বপ্ন লৈ মোৰ অপেক্ষাত। য'ত যাওঁ বিহুত যাম তোমাৰ কাষত। মোলৈ গুটি ফুলৰ গামোচা, আলাসৰ লাৰু পিঠা সাজু কৰি থবানে? তোমালৈ বৰ মনত পৰিছে জানা, সাগৰৰ ঢৌবোৰো প্ৰবল হৈছে। মৰমবোৰে ঢৌ হৈ খেলা নাইতো। ঢৌৰ চিটিকণিয়ে তিতাইছে মোক, ভাল লাগিছে জানা। মুম্বাইৰ অট্টালিকাবোৰ আৰামদায়ক বুলি নাভাবিবা। মই গৈয়ে জুপুৰিটোত টিং লগাম, তুমি সাহস দিবা। কিন্তু তুমিচোন আজি নিৰ্বাক। এৰি যাবলৈ কেনেকৈ সাহস হ'ল তোমাৰ? সিদিনা তুমি উশাহটোক ধৰি ৰাখিব পাৰিলাহেঁতেন। নাজানো কিহৰ বা ৰাগ উঠিল, চকু দুনাই মেলাৰ ইচ্ছাই নকৰিলা। মই আৰৱ সাগৰৰ পৰা কৈছোঁ। কিনো সাহস লৈ ঘৰ যাম, তুমিয়ে যে নাই। জীয়া ভৰলীৰ দাঁতিত ৰৈ দেখাৰ ভাগ্য জানো মোক দিবা? নালাগে তেনেকৈ কৰিব লগ, নালাগে সেই ভাগ্য। তোমাৰ চিতাৰ জুয়ে কৰিছিল মোৰ মন প্ৰাণ দহন, ক্ৰন্দনত ভাঙি পৰিছিলোঁ সিদিনা। চাকৰিটো হ'ল, বেতনো ভাল, পিছে সাহস দিব আজি তুমি নাই। ভালে থাকা তুমি, সুখী হোৱা তুমি। আৰৱ সাগৰৰ দৰে বিশাল কৰি ৰাখিম আমাৰ মৰম ভাল পোৱা।